ক'ত যা তই নবাব জাদা চালা একে ৰাতিপুৱাতে ওলাবা হল আৰে তাৰ ষ্টাইল চাচোন ঘড়ীৰ ভিতা মাৰা তাৰ কামততো কোনো ধান্দা নিৰ্লজ্জৰ দৰে হাঁহিকে আছা কামততো কোনো ধান্দা নাইয়ে মোৰ ওপৰত আৰু কিমান দিন খাবি এই আধা বয়স গেল পঢ়ি শুনি আজি কিমান পালি 28-29 বছৰ হল না তোৰ লগত চলি বিয়া পাতিলা আজিক লাগি এটাতে কিবা এটা কৰ দোকানতে কেৰাম টিকলি থাকাতকে দিয়াতকে অলপমান কিবা এটা কৰ ধান্দা কৰ চাকৰি কিবা এটা কামৰ ধান্দা মাৰ মই যে চৰকাৰী চাকৰি ধান্দা মাৰি আছো নাপালে কি হয় নেকি বেলেগ কোম্পানী মাখা মৰি গেছি আৰে কোম্পানী চুট নকৰে না আৰে বা তাক কোম্পানী চাকৰি চুট নকৰে এনাই আৰু মানে তাক কামে চুট নকৰে জিতাক লাগি চুট কৰা কাম বিচাৰিবি তিতাক লাগি লাও লোৱা অৱস্থা হব আৰু জীৱনটো এনেকে বেলেগৰ ঘৰে ঘৰে খাটি থাকিব লাগিব বেলেগৰ লগত যে ঘূৰি ফুৰা বাইকত উঠি উঠি হয় যাই থাকা তাতকে এটা কিবা নকৰা কিয়া তেৰি সদায় এটা এটা কথা এইবিলাক কোনো কোনো কাণ পকি গৈছে যা কাণ পকি গৈছে যদি বাহিৰত যাগে যা নকবি দে আৰু জীৱনটোত গেলে ঘিনাই লগা আছে ইমান পঢ়া শুনা কৰি যদি চাকৰি এটা লোৱাৰ সময়ত চাকৰি নাপাওঁ চালা ভগৱানে আমাক এটা চাকৰি দিব নোৱাৰেনে জীৱনত পুৰা কাপোৰ লৈ জন্ম পাইছো চালা দেউতাৰ সদায় গালি শুনো ইমান আৰু সহ্য কৰি থাকিব নোৱাৰো চাকৰি নোপোৱালৈকে কিবা এটা নহয় কিবা এটা কৰিমেই কিন্তু তই কৰিবি কি চাও কি কৰিব পাৰো এইবাৰ আৰু বহি নাখাওঁ जो এতিয়া যাব बेदर्दी दुनिया ए भी मुसाफिर जाए के नी घुस जाए के नी घुस দাদা মোৰ কাৰণে এটা যোগালী বোৰ যাব নেকি লগ আৰু মোক কিবা কৰি উপায় নাই ঠিক আছে কালি আহিব
নবা কোনফালৰ বা দিনটো যে নাই ৰাতিপুৱা যি ওলাই গেলি গধূলি যে আৰু তোৰ মুখৰ এই অৱস্থা যে ক'ত মাৰপিট কৰি আহিলি দিনটো ঘৰত থকাৰ খবৰ নাই মাৰপিট কৰি থাকবি ক'ত ইনকাম কৰিব গৈছিলে আৰু তোৰ জীৱনৰ প্ৰথম ইনকাম ক'ৰ কামত গৈছিলে তোৰ লগত এয়া কাম চুট নকৰা বুলি কৈছিলে এতিয়া কি হ'ল চুট নকৰিলেও তো কৰিবই লাগিব যেতিয়ালৈকে চৰকাৰী চাকৰি নাপাওঁ তেতিয়ালৈকে কৰিমেই কোন তোৰ পৰা মই ইনকাম বিচৰা নাই তই সুদক্ষ হোৱাটো বিচাৰিছিলো আৰু আজি তই হৈ গলিও তই ভাল কাম কৰিলিও এটা ভালকে বুজা যে হলি তই ভাল কৰিছ দেই কি মন তাকে কওঁ কেৱল মোৰ কথা যে তোক সলনি কৰিব পাৰিলে মই তাকে ভাবিছো দে হ'ব দে যা যা ভিডিঅ'টোৰ দ্বাৰা কি বুজাব বিচাৰিছো আপোনালোকেতো গম পাইছে চাগে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো বজাবলৈ নাপাহৰিব